এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। কেতিয়াও মানুহ হ'ব নোৱাৰে। যদিহে ইহঁতকেইটা মানুহ হ'লেহেঁতেন তেনেহলে সিহঁতে যিজোপা গছৰ তলত গোটেই পৰিয়ালটোৱে ছাঁ লৈ আছিল, যিজোপা গছৰ ফল খাইছিল, সেই গছজোপা গুৰিত কেতিয়াও নেকাটিলেহেঁতেন। ইহঁতি সঁচাকৈ ইহঁত অসুৰেই হয়। এই অসুৰকেইটা যদি বধ নকৰে আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ ঘটনা বহুতো হ'ব পাৰে। গতিকে অসুৰকেইটাক সোনকালে বধ কৰাটোৱে ভাল হ'ব। আৰু লগতে অমিত প্ৰভাই কিন্তু জামিন পাব বুলি শুনি মনটো বহুত বেছি বেয়া লাগিছে। তাৰ পাঁচ মুহূৰ্ততে যেতিয়া শুনিলো বোলে অমিত প্ৰভাই জামিন নাকচ কৰা হ'ল, বহুত বেছি হেপী হৈছো। গতিকে তহঁতি জেলতে পচি মৰ, আৰু তহঁতি ওলাই আহিলেও তহঁতি কিন্তু এই অসমবাসীৰ হাতত কেতিয়াও জীয়াই থাকিব নোৱাৰে, সেইটো সঁচা কথা।